বহুত মানুহ ৰাতিপুৱা শুই উঠি বিছনাৰ পৰা যেতিয়া ভৰিটো তলত দিয়ে তেতিয়াই কি হয় গেৰুহাৰ বিষ হয় ভৰি তলৰ অংশ যিখন পটা বুলি কয় বা গেৰুহা বুলি কোৱা হয় তাত বিষ হয় তো আজি কথা পাতিম এটো হোৱাৰ কাৰণ কি আৰু ইয়াক আপুনি ঘৰতে থাকি কি ধৰণে নিৰ্মূল কৰিব পাৰে হেতু কাৰণে ভিডিওটো শেষলৈকে চাব নমস্কাৰ মই উৎপল জ্যোতি ওজা সাৰ্টিফাইড হেলথ কোচ এণ্ড নিউট্ৰিচনিষ্ট আমাৰ যেটো গেৰুহা বা বহৰিৰ পটাৰ তলুৱাৰ বিষ হয় তো ইয়াৰ হোৱাৰ মেইনলি দুটা ৰিজন থাকে তো প্ৰথম কাৰণটো হৈছে আমাৰ গুৰুহাৰ যেটো মানে তল অংশ আমাৰ যেটো গেৰুহা বুলি কোৱা হয় তাতে কি হয় হাড়ৰ বৃদ্ধি হয় মানে অকমান হাড় গ্ৰোথ হয় যেটো কাৰণে আপুনি বিষ অনুভৱ কৰে যেটো মেডিকেল টাৰ্মত ক্যালকেনিয়াল স্পুৰ বুলি কোৱা হয় আৰু সেকেন্ড ৰিজনটো যেটো মোস্টলি মানুহৰ হয় এটোৱে হৈছে আপোনাৰ প্লান্টাৰ ফেচিয়া তো এটো কি হয় আমাৰ যেটো ভৰিৰ আঙলি আৰু তাৰ পৰা গেৰুহালৈকে লাগি থকা এটা মাংসপেশী থাকে এটা টেন্ডন থাকে মানে যেনেকে এখন ধনুৰ ৰছিডাল এটা মূৰৰ পৰা আনটো মূৰলৈকে টানি বান্ধি থোৱা হয় না ঠিক তেনেদৰে আমাৰ ভৰিৰ তলুৱাৰ আঙলি কেইটাৰ পৰা গুৰুহালৈকেও কি হয় এটা মানে মাংসপেশীয়ে তাক ধৰি ৰাখে ৰাইট তো তাত যদি কিবা কাৰণে আপোনাৰ ইনজিউৰ্ড হয় বা কিবা কাৰণে যদি আপোনাৰ তাত দুখ পাইছে কিবা অসুবিধা হৈছে তো তেতিয়া কি হয় এই বিষটো হয় তো এতিয়া এইটা হোৱাৰ মেইন ৰিজন কি তো এই প্ৰবলেমটো বেছিকে মাইকী মানুহৰ হয় আপুনি কেলে হয় গম পায়নে প্ৰথম কথা মাইকী মানুহে কি কৰে আপুনি চাবহন বহুত উখ স্যান্ডেল বা জোতা পিন্ধে যেটোৱে এটো হোৱাত সহায় কৰে যেটো আমাৰ মানে প্লান্টাৰ ফেচিয়া বুলি কয় এই প্লান্টাৰ ফেচিয়াটোত ইনজিউৰ্ড কৰে মানে মই যে কৈছো ধনুডালৰ নিচিনা যেটো ধৰি ৰাখে আঙলি আৰু গুৰুহা বস্তুটো বুজি লব তাত কি হয় ইনজিউৰ্ড হয় ৰাইট অলপকে হলো হি মানে লাহে লাহে ইনজিউৰ্ড হৈ থাকে যেটো আপোনাক বিষৰ সূচনা কৰে নেক্সট আহিলে কি আপোনাৰ মাইকী মানুহবিলাক চাবচোন আজিকালি ঘৰত প্ৰায় টাইলছ লগোৱা থাকে তো মহিলা বিলাকৰ বেছি কি হয় টাইলছত খুসকাহি থকা হয় খালি ভৰি আৰু যেটা বনাই ৰান্ধে তেতিয়া বেছি সময় কি হয় এই হাৰ্ড সাৰফেসটো কিমান টান হয় টাইলছটো হয় নহয় তাত বেছি সময় থিয় হৈ থকা হয় তো হেতু কাৰণে কি হয় এই প্ৰবলেমটো হয় আৰু মটা মানুহৰ কি হয় যিবিলাক আপোনাক আনকমফৰ্টেবল জোতা বা আপোনাৰ ভালকে ফিটিং নোহোৱা জোতা বেছি হাৰ্ড সাৰফেসত যদি আপুনি কাম কৰি থাকে তো তেতিয়া এটো হোৱাৰ চান্স থাকে তো প্ৰায় হয় তো এতিয়া হল এবিলাক কাৰণ যিবিলাক কাৰণৰ কাৰণে এটো হ'ব পাৰে আৰু এটা মেইন ৰিজন হৈ যায় কি আজিকালি বেছি দেখা গৈছে যে ক্যালসিয়াম ডেফিসিয়েন্সি মানুহৰ যেতিয়া ক্যালসিয়াম ডেফিসিয়েন্সি হয় ক্যালসিয়াম যুক্ত খাদ্য অভাৱ হয় প্ৰায় মানুহৰ আজিকালি এই বিষটো হেতু কাৰণে হোৱা বেছি দেখা গৈছে গতিকে ক্যালসিয়াম যুক্ত খাদ্য পৰিমাণটো বঢ়োৱাৰ দৰকাৰ হয় এতিয়া আহো আমি ইয়াৰ ট্ৰিটমেন্ট হয় তো কেলে হয় কি কাৰণত হ'ব পাৰে আপোনালোকক জনাই দিলো এটা ট্ৰিটমেন্ট কি হয় সব ট্ৰিটমেন্ট কথা প্ৰথম ট্ৰিটমেন্টটো হল আপুনি ক্যালসিয়াম যুক্ত খাদ্য বঢ়াব লাগিব ঠিক আছে আৰু দ্বিতীয় কথা আপুনি বেছি উখ হাই হিল যিবিলাক তো এই হাই হিল স্যান্ডেল বিলাক বা জোতা বিলাক পৰিধান কৰাৰ পৰা অলপ আতৰত থাকিব লাগিব কৰিলেও কেতিয়াবা অকেজনেলি কৰিছে কিন্তু প্ৰায় সংখ্যক ব্যৱহাৰ নকৰাটো ভাল যদি ভাল হোৱাটো বিচাৰে বা তেনেকুৱা যদি বিষ অনুভৱ কৰি আছে আৰু জোতা স্যান্ডেল সদায় কমফৰ্টেবল আৰু ভাল ফিটিং পিন্ধাটো দৰকাৰ আৰু হেখৰ কথা হল কেটামান এক্সাৰসাইজ আপুনি ঘৰতে কৰিব পাৰে আপুনি এটা ষ্টিলৰ বটল পাই গুল তো হে বটলটো বা এটা টেনিস বল আপোনাৰ ভৰিৰ তলত পটাখনৰ তলত দি পেলাইনি এনেকে আপুনি আগফালে পাছফালে আপুনি কৰিব পাৰে দিনটো 2 পৰা 3 বাৰ কৰিব পাৰে ঠিক আছে সেকেন্ড কথা আপুনি এখন কাপোৰ বা টাৱেল তলত পেলাই লৈ এই ভৰি আঙুলি গিটাই এবাৰ এনেকে কুছমাৰি ধৰি আকৌ এৰি দিয়া টাৱেলখন এনেকে কুছাই ধৰা আকৌ এৰি দিয়া হেতু ব্যায়াম কৰিব পাৰে আৰু তৃতীয় আৰু এটা কাম কৰিব পাৰে আপুনি এফালে এখিনি গৰম পানী আৰু এফালে এখিনি ঠাণ্ডা পানী ঠিক আছে লৈ পেলাইনি আপোনাৰ যেটো ভৰি বিষ আছে হেতু আপুনি অলপ দেৰি ঠাণ্ডা পানীত থমুৱালে আকৌ আপুনি গৰম পানীত থমুৱালে আকৌ ঠাণ্ডা পানীত আকৌ গৰম পানী তেনেকে যদি আপুনি দিনটো দুবাৰ কৰে আপুনি বিষ বহুত ভাল পাব আৰু লগতে ক্যালসিয়াম যুক্ত খাদ্যৰ পৰিমাণটো বঢ়াই দিব লাগিব আপোনাৰ খাদ্যটো বহুত বেছি ইম্পৰ্টেন্ট তো এইখিনি বস্তু যদি আপুনি মেইনটেইন কৰে আপুনি এই ভিতৰৰ যেটো আপোনাৰ মানে টেন্ডনটো হয় মই যেটো কৈ আছিল প্লান্টাৰ ফেচিয়া হয় হে ইনজিউৰটো পা আপোনাক কি হ'ব
ভাল হ'ব আৰু লাহে 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 আপুনি বিষখিনি ঘৰতে থাকি ঠিক কৰিব পাৰিব যেটো কাৰণে আপুনি ডক্টৰৰ ওচৰলৈ গৈ মেডিচিন খোৱাৰ কোনোবা পেইন কিলাৰ লোৱাৰ দৰকাৰ নাই ধন্যবাদ